নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ ডাউনলোড কৰিব পাৰে আৰু ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰে কপিৰাইট নলগাকৈ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব ওলাইছোঁ, যদিহে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ নাকি। তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ ডাউনলোড কৰিব পাৰি কপিৰাইট নলগাকৈ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। তো প্ৰথমতে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাগিব। তো চাৰ্চ কৰিব লাগিব আপোনালোকে চাউণ্ড ক্লাউড তো আহি গৈছে চাউণ্ড ক্লাউড। তো মোৰ অলৰেডি মানে ইনষ্টল কৰা আছে, তো মই আৰু ইনষ্টল নকৰোঁ। তো আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। তো মই এতিয়া বেক মাৰিছোঁ। তো ইনষ্টল কৰা হৈ গ'ল। তো আমি চাউণ্ড ক্লাউড ইনষ্টল কৰি ল'লোঁ। এতিয়া আমি অ'পেন কৰিছোঁ। এতিয়া অ'পেন হৈ গৈছে। তো এতিয়া চাৰ্চ কৰিব পাৰি কপিৰাইট মিউজিক। তো কপিৰাইট মিউজিক মই চাৰ্চ কৰি দিলোঁ। তো ইয়াতে বিভিন্ন ধৰণৰ মানে পূৰা মিউজিক আহি গৈছে। তো আপোনালোকে নিজৰ পচন্দ মতে মানে ডাউনলোড কৰিব পাৰে। এই মিউজিকটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আৰু এটা এপছ ইনষ্টল কৰিব লাগিব। তাৰ কাৰণে আমি আকৌ যাব লাগিব প্লে ষ্ট'ৰলৈ। তো আমি যাব লাগিব প্লে ষ্ট'ৰলৈ। চাৰ্চ কৰিব লাগিব চাউণ্ড লুজাৰ। তো আহি গৈছে। তো মোৰ অলৰেডি ইনষ্টল আছে, তো মই আৰু নকৰোঁ। তো আপোনালোকে মই তাত দেখাই দিছোঁ। তো এইটো মই বেক মাৰি দিছোঁ। তো আমাৰ দুটা এপছ ইনষ্টল কৰা হৈ গ'ল। তো আমি যাম এতিয়া চাউণ্ড ক্লাউডত, য'ত আমি মিউজিকবোৰ পাম, বেকগ্ৰাউণ্ড মিউজিকটো। এইটো চাৰ্চ কৰিব কপিৰাইট মিউজিক চাৰ্চ কৰিছোঁ। এতিয়া আপোনালোকক ডাউনলোড কৰাৰ প্ৰচেছখিনি দেখাই আছোঁ। আপোনাৰ যদি এই মিউজিকটি যদি আপুনি মানে পচন্দ লাগিছে, তো আপুনি যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ছাইডত যিটো তিনিটা মানে আইকন দেখা পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে মোৰ অপশ্যনত গৈ চাউণ্ড লোডাৰ যিটো আপুনি ইনষ্টল কৰিছে তো তাত আপুনি ক্লিক কৰি দিব। আপুনি ইয়াতে ক্লিক কৰি দিলে তো আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক ডাউনলোড হৈ আছে। তো চিম্পল প্ৰচেছ মানে এইখিনি, মানে বহুতৰে কপিৰাইট লাগি যায়। তো মই সেইটো কাৰণে ভাবিলোঁ মানে ভিডিঅ'টো বনাই দিওঁ। মিউজিকটো ডাউনলোড হৈ গ'ল। আপোনালোকে এতিয়া বজাব পাৰিব। মই বজাই দিছোঁ, ডাউনলোড হৈ গ'ল। তো এনেকৈ বেকগ্ৰাউণ্ড মিউজিক ডাউনলোড কৰিব পাৰি, বহুত সহজ হয়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই।